গুৱাহাটী লাইভৰ প্ৰথমটো ব্ৰেকিং নিউজ লখিমপুৰৰ পথৰ দুৰৱস্থাৰ প্ৰাণ ল'লে এজন ছাত্ৰৰ পথৰ গাঁতত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল দিব্যজ্যোতি বৰুৱা নামৰ ছাত্ৰজন পথৰ দুৰৱস্থাৰ বাবে চিকিৎসালয় পোৱাত বিলম্ব হোৱাৰ বাবে ছাত্ৰজনৰ মৃত্যুৰ অভিযোগ অভিভাৱকৰ অত্যন্ত জৰাজীৰ্ণ হৈ পৰিছে লখিমপুৰৰ 11 মাইলৰ পৰা পানীগাঁও সংযোগী পথছোৱা 30 মিনিটৰ প্ৰয়োজন হয় পথছোৱা অতিক্ৰম কৰিবলৈ প্ৰয়োজন হ'ল 2 ঘণ্টাৰো অধিক সময় যাৰ বাবে ছাত্ৰজনৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে অন্যতে যোৱা 2 সপ্তাহে বন্ধ হৈ আছে 108 মৃত্যুঞ্জয় সেৱা পথৰ দুৰৱস্থাৰ বাবে বিধায়ক উৎপল দত্তৰ সমষ্টিত সংগঠিত হৈছে এটা ইটোৰ পিছত সিটো ঘটনা আমাৰ যিটা মুধৈ বিলত ভাটা আছে সেই ভাটাকেইটা অলৰেডি সিল কৰিছে সিল কৰাৰ পাছতো প্ৰশাসনে বৰ্তমানলৈকে কোনো ব্যৱস্থা লোৱা নাই গাঁতকেইটা পুতা তাত যিখিনি মাটি খান্দিছিলে সেই গাঁতখিনি এতিয়াও আছে আৰু তাত ল'ৰা ছোৱালী গৰু ম'হ অসংখ্য পৰিব পাৰে অলৰেডি মোৰ ভাইটিটো কৰিছে কৰাৰ পাছতো তেওঁ অলৰেডি বৰ্তিটো উঠোৱাৰ পাছত আজি তাৰিখত 102 সেৱা নাই তাৰ কাৰণে তাৰমানে মানুহটো উঠোৱাৰ পাছত চিভিললৈ আনিব পৰা নাই আৰু আমাৰ 11 মাইলৰ পৰা টাউন পাওঁতে লখিমপুৰ পাওঁতে মাত্ৰ খুব বেছি লাগিলে 15-20 মিনিট লাগে বেছি দূৰ নহয় মাত্ৰ 15 কিলোমিটাৰ ৰাস্তা কিন্তু ৰাস্তাটো ইমানেই বেয়া যে মন্ত্ৰী MLA কোনো এজনে আমাৰ ৰাস্তাটোত হেৰি নকৰে গুৰুত্ব নিদিয়ে ৰাস্তাটো আধা দিব যিটো 15 মিনিট লাগে ৰাস্তা তাৰপৰা ইয়ালৈ সেইটোত বৰ্তমান লাগিছে 2 ঘণ্টা সময়